ইমান ধুনীয়া বালি চাও গাইস বালি বালি মানে ভাল লাগা নাই ইমানটা সো জায়গা কিন্তু মজা লোকেশন চাওক পুরা বগা 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 মজা আৰু যাম মাজলৈকে ও তালৈকে যাম তাত নেকি পানী আছে তালৈকে যাম What happened? So guys नजारा सोनोका का नजारा देख लो गाइस कितना अच्छा प्लेस है आ जाओ यहाँ पर और मजा ले लो पूरा फोड़ी माने गाइस इमान धुनिया बाली चाओ गाइस बाली 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 सागৰৰ পাৰৰ নিচিনা বাট এখন সাগৰৰ পাৰ নহয় ব্ৰহ্মপুত্ৰৰ পাৰ হয় नजारा most beautiful place in Mayang तो गाइस याते माने सैंडल पिंधि खुश कराটো অসম্ভৱ কাৰণ ইয়াতে মানে বালি চলি ঘুমাই যায় ন ভৰিত এইটো কাৰণে सैंडल খুলি লব লগিয়া হৈছে চলিখিনি পুৰা মোৰ আলজল হৈ আছে
পানীৰ কাষত গৈ পাম আৰু বহুত দূৰ ভাগৰ লাগিছে অলপ হা ফটোটো উঠিম অভিয়াছলি উঠিম ফটো হাই বুলি কৈ দিবা নোৱাৰে এটা হাই ইহঁতে কি বে মানে ফটোৰ মোবাইলৰ আগত ওলাবাই লাজ কৰে ইমান লাজ এইফালে অংকুৰ এইফালে অলপ বোকা বোকা আছে বাট একো নহয় যেতিয়া আমি পানীৰ মাজত গৈ পাম ন মজা লাগিব মানে কি জানা গাইজ গোলাপক মানে মাতি মাতি ফটো উঠাবৰ কাৰণে মোক ফটো উঠাবৰ কাৰণে মাতি আনিব লগা আছে ফটো উঠাব আহিব মানে টান পায় কি ক'ম আৰু মই হ'লে ফটো মাৰিব দিলে লগালগ কি স্পেচিয়েল ফটো মাৰি দিওঁ বাট ইহঁতে টান পায় ইয়াতে আমি ফটো উঠিলোঁ বেছি ফটো উঠা নাই জাষ্ট 10খনমান উঠিছোঁ মানে গ্ৰুপ আমি তিনিটা আহিছোঁ ন মানে ইয়াতে কাৰোবাক ক'বও লাজ লাগে যে ফটো মাৰি দিয়ে বুলিকে বাট আমি সেইটো কাৰণে গোলাপে মাৰিছে আৰু অংকুৰে আৰু মই উঠিছোঁ আৰু আমি তোমাৰ গোলাপে আৰু মই উঠিছোঁ অংকুৰে মাৰিছে তেনেকুৱাই চনকাৰে যদি ফটো উঠি নাযায় কি হ'ব কচোন সেইটো কাৰণে চ' উঠি ল'লোঁ 2খনমান ভাল লাগে ষ্টেটাছ ফালিব লাগিব ন হোৱাটছএপত গাইজ এইটো মেইন আজিকালি কি আৰু মানে হোৱাটছআপত মানে কি আৰু ষ্টেটাছ চোৱাটো এটা হৈছে কিবা ভাল লাগে আৰু মানে কাৰোবাৰ লগত যদি কথা চথা পাতিব মন নাথাকে বা কোনো যদি মানে কথা পতা মানুহ নাথাকে ন তো হোৱাটছআপত ষ্টেটাছ চাই থাক বাছ আৰু আজিকালিতো ফেচবুকত কি আৰু মানে কোনোবাই হ'বা নেকি ষ্টেটাছ চিনৰ মানে ষ্টেটাছ চাবৰ কাৰণে কোনোবা ফ্ৰেণ্ড হ'বা নেকি হোৱাটছআপৰ
আজিকালি জামানা ইয়াৰ পৰা ওলাই দিওঁ মানে ইমান টাইম থাকি লাভ নাই ন এটা জেগাত থাকি কি লাভ হ'ব চ' যাওঁ আৰু এদিন আহিম বাছ মানে পিকনিক কৰাকৈ আহিম ফ্ৰেণ্ডৰ লগত আলোচনা কৰি লওঁ কেতিয়া খাই কি কৰে কি কথা কি বতৰা ন চ' গাইজ ইয়াৰ পৰা যাওঁগৈ আহি খুবেই ভাল লাগিল বাছ আৰু আহিম পিছলৈকে I